কি নহওক মই বিষয়বস্তু সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল। এতিয়া মই পঢ়িলোঁ এটা শুনিলোঁ এফলমকাৰী মই যিটো গ্ৰন্থ অনুষ্ঠান মানে কোনোবা এখন গ্ৰন্থখন লিখিছে আনুষ্ঠানিকভাৱে অনুষ্ঠান তেনেকৈ ভাবি লৈছিলোঁ। কিন্তু এতিয়া মই যিটো শুনিলোঁ মোৰ নিজৰ গৱেষণা PhD গৱেষণা টপিকটো কিছু পৰিমাণে ইয়াৰ লগত ৰিলেটেড, সেইকাৰণে মই কিছু ভাল পাইছিলোঁ যিটো সেইটো যেনিবা ইংলিছ লেংগুৱেজ ৰিলেটেড, গতিকে মোৰ এটা ইণ্টাৰেষ্ট তাৰ প্ৰতি আহি গৈছিলে। গতিকে সেই বস্তুটো মেটেৰিয়েলছ মই মোৰ নিজৰ PhD ৱৰ্কৰ ক্ষেত্ৰতো দেখিছোঁ। মোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিত মই একো মেটেৰিয়েলছে পোৱা নাছিলোঁ, কেলকাটাৰ নেশ্যনেল লাইব্ৰেৰীতহে মেটেৰিয়েলছ পাইছিলোঁ। গতিকে সেই বস্তুটো তেওঁলোকৰ কাৰণে কিমান কঠিন সেই কথাষাৰ মই বুজাত কলেজ আৰু ইউনিভাৰ্চিটিৰ পেপাৰ লিখাৰ বাহিৰে হয়তো বাহিৰত লিখাই নাছিলে। গতিকে তেনেকুৱা ছোৱালীও কথা ৰাখি পেপাৰ দিছিলে, আৰ্টিকেল দিছিলে। গতিকে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। বাকী সকলোকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ নাম মই সেইকাৰণেই ল'লোঁ যে কিন্তু সেই কথাবিলাক যদি আমি লেখনিৰ ইতিহাস আছে। গতিকে মই যিখিনি সুধিলোঁ এই প্ৰবন্ধ আছে আৰু এই প্ৰবন্ধ এটা গৱেষণা